You see, all are drunk. Except me. People say I get drunk. But I'm not. Neeraj is not. Yeah. Yeah. আজি 3 বছৰ হ'ল ভাবি আছো ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলো পইচা পোৱা নাই I don't care, come on. I'm a fighter. মই পায়জামা পিঠা পিটাও Yeah. I don't have platinums and all these hiras and golds and all. Assam is famous for tea, rhinos and Zubin Garg. মাইকী মানুহজনী মানে 3 দিন মান আহি আছে এবাৰ মই দিলো পইচা 4000 নে 5000 টকা দি পঠালো আকৌ তাৰপিছত ছোৱালীজনী লৈ আহিছিল লগত পঢ়া খৰচ দিব লাগে আকৌ 7000 দিলো তা গেটৰ বাহিৰলৈ গৈ পেলাই পইচা ভগাইছে দুইটাই সেইটো সিকিউৰিটিটো দেখি গ'ল মোৰ মানে কমপ্লেক্সৰ সিকিউৰিটি থাকে ন সিকিউৰিটিজন হেৰি আছিলে লখিমপুৰৰ ফালৰ ধেমাজি সি কৈছে দাদা আপুনি এই মানুহজনীক পইচা নিদিব এজনী জীয়েক নহয় নহয় এজনী ভাড়া কৰি আনিছে বোলে পইচা ভগাইছে ৰাস্তাত গৈ পৃথিৱীখন বৰ জটিল মানে মানুহবোৰ জটিল আছিলে পৃথিৱীখন জটিল নহয় আই ভলা হয় 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 ৰাতি কি কৰি আছে পইচা খুজি আছো ৰাতিও আপনাকে একদম পাইছে মেডিকেল গেটত পুরি কইছিল এটা অন্তত ব্র সরি থাকো থাকো কথা ইয়াতে বলে দেব সমান ইয়াতে ঘুরে ফিরে Surga in baru kereko torture musiria kereko দেখি তো torture ko এটা এই রিপোর্ট চকুটো দেখিলে প্ৰথম যোৰহাটত যেতিয়া মই চাইকেল চলাই ঘূৰি ফুৰো কীবৰ্ডখন থাকে মানুহে মোক সোধে যে তুমি কি কৰা মই বোলো মই মিউজিক কৰোঁ মোক বহুতে সুধিছে মিউজিক কৰি চলিব পাৰিবা খাব পাৰিবা বোলো পাৰিম why not সেইটো বিভুৱা কলেজত পঢ়াৰ পিছত তাৰ প্ৰিন্সিপালে সুধিছিলে মোক যে মিউজিক কৰি চলিব পাৰিবি বোলো yes why not I'll prove it হেনো দিনে ধৰি গান গাব শিকিলো চাইকেল চলাই চলাই জুবিন গাৰ্গ হলো মোৰ ইমান পইচা নাই বাবা মই মানুহৰ বেমাৰত পইচা দিওঁতে মোৰ আধা পইচা গুচি যায় কৰি দিব পাৰে একো নাই মোক যদি মাতি দিয়ে মই কৰি দিম একো নাই 1 বিঘা মাটি দিলে হ'ল চিনেমা হল বনাই দিম গভৰ্ণমেণ্টে বনাব নোৱাৰিলে মই বনাই দিম একো ডাঙৰ কথা নহয় ল'ৰাটো হ'ল এইটো বামুণ পোৱালি যাৰ লগুণ নাই লগুণে নাই নামত বামুণ এইটো লগুণ নাইতো নাইতো লগুণ নাইকিয়া বামুণ এইটো এইটো হ'লেও মোৰ হৃদয় বামুণ নহয় মই বামুণ নহয় কি এইটো গণক মই মানুহ গণক মই অকল মানুহ মানুহ তই জানো তই মানুহে নহয় তই এধাত কৈছ তই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই তই কোনো এটা কৈছ ভগৱান নাই yes আৰু তই এধাত এটা কৈছিলি যে জুবিন মানে তৰোৱাল হয় নহয় জুবিন মানে তৰোৱাল মিনিংটো তৰোৱাল এইটো সঁচা কথা মানে তই যি কথা ক যুগে যুগে মানুহে মানে কেলে ভালে ক বা বেয়াই ক কিন্তু খুব কম বেয়া ক ভাল বেছি ক
মোতকৈ বেছি মোৰ কৰ্মখিনিক মোৰ সৃষ্টিখিনিক মানুহে মনত ৰাখিলে বেছি ভাল পাম কাৰণ মানুহৰ লাইফটো ফ্ৰেজাইল হয় আমি বেছি দিন নাথাকোঁ অলপ দিনৰ কাৰণে আহিছোঁ ভাল কাম কৰি যাম মানুহৰ ভালৰ কাৰণে মানুহৰ ৰাইজৰ কাৰণে কাম কৰিম অসমৰ কাৰণে কাম কৰিম হিমন্ত বিশ্ব শৰ্মাক দেখিছো মোতকে বেছি জপিওৱা That's my style. মোৰ ষ্টাইলটো কিয় কপি কৰিছে হিমন্ত বাবা পইচা ল'ব লাগিব খেলাটো চাগে বিট কৰি দিব মোৰ মতে কৰিব নালাগে ঠিক আছে ঠিক আছে খং উঠিলেও কেলা ভাল পালেও কেলা এক মিনিট বক 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 বাথৰুম পাইছো এক মিনিট আপুনি ছোৱালীজনী গুচি যোৱাৰ লগে লগে হেৰি অস্থিৰ হৈ যায় ন মনটো বড়ি চঞ্চল হিন্দী কিয় গাব নোৱাৰো ইংলিছ কিয় গাব নোৱাৰো না বিহুৰ মঞ্চত বিহু ইজ এ মিউজিকেল ফেষ্টিভেল ইয়াত চব গান গাব পাৰিছো জুবিন আমি বিহুৰ সময়ত আমি বিহু অসমীয়া গান গাম বেলেগ তুমি ফাংচনত তুমি হিন্দী গান গোৱা আমাৰ তাত কোনো আপত্তি নাই কি বিহুৰ মঞ্চত তুমি বিহুৰীয়া গীত গোৱা আধুনিক গীত পৰিৱেশন কৰা আমি নুনমাটি বিহুৰ মানে যোৱা 53 বছৰ আমি আমাৰ যিটো আমি ঐতিহ্য আমি বজাই ৰাখিছো সেইটো আমি স্বৰ্ণটো আমি বজাই ৰখাটো বিচাৰিছো আৰু তোমাৰ লগত আমি চুক্তিমতে আমি কৈছো যে হিন্দী গীত পৰিৱেশন নকৰিবা মোক নামাতিলে হ'ল তোমাৰ ইভেন্ট মেনেজাৰ চিটাৰ তুমি কৈ দিয়া আগতে মোক নামাতিলে হ'ল মই যি মন যায় মই সেইটোৱে গাম প্ৰগ্ৰেম নকৰিলেও ইউ কেনট ডিক্টেট মি ডিক্টেট নহয় তাৰ কাৰণ 25 বছৰ 16,000 গান মই গাইছো আপুনি কোৱা নাই এটা কথা কওঁ মই একদম চিধা মানুহ মোৰ কোনো ঘেণ্টা মই কাকো খাতি নকৰো পৃথিৱীৰ কথা আপোনালোকে মোক পইচা দিব নালাগে মই যিখিনি গালো বছ আই এম গোয়িং অফ থেংক ইউ ভেৰি মাছ বাট আই লাভ ইউ মই আপোনালোকক ভাল পাওঁ মই এওঁলোকক ভাল নাপাওঁ Let's go. It's finished. এতিয়া এনাউন্স কৰোঁতে মানে ডিলেটো ইয়াৰ পৰা দি দিয়ে ইক' বুলি কয় তেতিয়া ইক' এফেক্ট এইবাৰ মঞ্চলৈ আম গাইছো আমুক কাকতি ভুলকে জেগাত লগাই দিয়ে কাকতি কতি 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 মই এটা চন্দ্ৰৰ লগত থাকো ৰাতি যেতিয়া জোন ওলায় মই ওলাওঁ যেতিয়া সূৰ্য ওলায় মই শুই দিওঁ ইয়াতে মানে হয় কাৰণে মই আপুনি কোৱা আগত কি ভাবিছে জানে ছাৰ এই জানে কোৱাই অসমীয়া বঙালীলৈ হিন্দু মুছলিমলৈ অসমত অন্তত এতিয়ালৈকে একো উৎপাত হোৱা নাই তেনেকুৱা বেলেগ জেগাত হৈছে আমাৰ ইয়াত নহয় আৰু ইনফেক্ট মই থকালৈকে নহয় থেংক ইউ